ভাল লাগিছে আপুনি যিহেতু লখিমী কেছেটখনতো আপুনি গীত গাইছিলে লখিমী মোৰ আচলতে টাৰ্ণিং পইণ্ট টাৰ্ণিং পইণ্ট কওকচোন সেই বিষয়ে অকণমান কওকচোন আপোনাৰ লখিমী যিহেতু আপুনি টাৰ্ণিং পইণ্ট মানে তাৰমানে কি হয় মই যেতিয়া মই তাৰে আগতে লখিমীৰ আগতে মোৰ 4-5টামান এলবাম মোৰ নিজৰ এলবাম উলিয়াইছিলোঁ ৰ'দ আছিল মোৰ ফাৰ্ষ্ট একক এলবাম তাৰ পিছত গীতখন যদিও একক নাছিল ৰ'দখন মোৰ একক আছিল শান্তি আছিল বাবুৰ বিয়া ধূলি এনেকৈ ফুল এনেকৈ বহুত কেইখন আছিল তাৰপিছত দেৱ বৰকটকী মানে এনেকৈ প্ৰদৰ্শনত তেওঁ মানে মোৰ গান ৰ'দৰ গান ক'ৰবাত শুনিছে শুনি পেলাই কৈছে যে এই গানটো কোনে গাইছে তাৰপিছত এই গানটো বাবু বুলি ল'ৰা গাইছে এনে তাক মাতি দিয়াচোন এনেকৈ এই তেনেকুৱা হেৰিতে মোক মাতি দিলে মোক চন্দন কাকতি তেওঁ এতিয়া নাই বাৰু তেওঁ থৈ দি মাতিছে দেৱদাই মই গ'লোঁ প্ৰায় মানে 2 বছৰমান গৈছোঁ মই তাতে আৰু আমি প্ৰায় 100মান গান দিছোঁ দেৱদাক যে দেৱদাই পচন্দ নকৰে তাৰপিছত 100মান গানৰ ভিতৰত সেইকেইটা গান চিলেক্ট কৰিছিল আৰু সেইকেইটা গানকেইটা তাৰমানে এই দিগন্ত বৰদলৈ তেওঁ নিজে মোৰ লগত বহুত কষ্ট কৰি মোক গোৱাইছিল সেইকেইটা গান আৰু অৰূপ দত্ত মিউজিক কৰিছিল আৰু মৌচম দিগন্ত ভাৰতী আমাক চন্দনে ৰেকিবুল এনেকৈ গোটেইখিনি লিখা আৰু সুৰ কৰা গান হয় এই এলবামটো যদি আমি লখিমী এই এলবামটো যদি আমি অকণমান গীত শুনিবলৈ পাওঁ ভাল লাগিব আপোনাৰ কণ্ঠত আজি অনুষ্ঠানটো আচলতে ভাল লাগিছে আপোনাৰ কণ্ঠত গীতকেইটা শুনি ঠিক আছে মই আচলতে কি হয় মই একদম সঁচা কওঁ মই তাৰমানে এই কিতাপখন নহ'লে মই গাব নোৱাৰোঁ আৰু আজি মই গোৱালপাৰা গৈ আছোঁ গোৱালপাৰা অনুষ্ঠান আছে তো আপুনি গাড়ীতে ফোন কৰি ঠিক আছে মই অলপ গাই দিছোঁ তাৰে ABCD বুলি প্ৰিয়ংকাও গাইছিলে এইটো গান হয় নিশ্চয় ABCD গানটো অলপ ABCD মানে দিয়ে হবিনে নাই ক মৰম হৈ বৈ যাম তোলৈ জীয়াৰালি কাটি থ ABCD মানে দিয়ে হ'বগৈ নেলাগে আলি কাটি পিৰা পাৰি দিছোঁ সোমায়া লাহেকে হয় যথেষ্ট ভাল লাগিলে আপোনাৰ কণ্ঠত গীত শুনি লগত আপোনালোকৰ কথা পাতি